নমস্কাৰ, মিনটেক চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ আহিছোঁ এটা ৰেচিপি লৈ। ৰেচিপিটো আগতে বহুতবাৰ দিয়াও আছে, তথাপিতো এতিয়া যিহেতু শুকান বতৰ খাই খুবেই ভাল লাগে। মই কচুথুৰি বনাম আজি পুনৰ। কচুথুৰি আজি মই কিদৰে বনালোঁ, আজি অলপ বেলেগ ধৰণে বনাম। আগতে বনোৱাবিলাকতকৈ আজি অলপ বেলেগকৈ বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু বেলেগ এবিধ মছলাও দিম আজি। সেইবিধ মছলা দিলেও খুবেই ভাল লাগে খাই। আৰু আজি অলপ খুব ঠাণ্ডাও পৰিছে, গতিকে চুৱেটাৰ এইবিলাক চব লগাই লৈছোঁ। আৰু পাকঘৰৰ পৰা আপোনালোকৰ পাকঘৰৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। একেবাৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি কোনোবা নতুন মোৰ চেনেলত নতুন বন্ধু বান্ধৱী আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে যিটো ঘণ্টা বটন থাকে সেইটো অল কৰি দবাই থ'ব, তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। আৰু এতিয়া মই আপোনালোকৰ লগত কথাও পাতি থাকিম, আৰু মই যোগাৰো কৰি লওঁ কচু বনাবৰ কাৰণে। চাই থাকিব তেনেহ'লে ভিডিঅ'টো শেষলৈকে। এয়া হৈছে আদা নহৰু মই গুচাই থাকোঁ। আৰু প্ৰথমটো আদা ৰচুনে মেইন, চব যিকোনো বনাবলৈতো আদা ৰচুন লাগে, নহয় জানো? গতিকে এইখিনি মই গুচাই লওঁ এতিয়া। আৰু দুপৰীয়া সময় এইখিনি সময় অকলে আছোঁ, গতিকে বনাইও আছোঁ। আৰু চব বনোৱাই আছে মোৰ, বেলেগ একো বনাব নাই, অকল কচুখিনিয়ে বনাব লাগিব। কচুখিনি যিহেতু অলপমান দেৰি লাগে, বাচিব লাগিব কচুখিনি ভালকৈ। আৰু এতিয়া পৰা কচুথুৰিখিনি চুচ নুগুচালেও নহ'ব, যিহেতু এতিয়া কুমলীয়া থাকে কচুবিলাক। তথাপিতো মই কিছুমান এতিয়া বজাৰৰ পৰা আনিছোঁ যে, বজাৰৰ পৰা অনাৰ কাৰণে কিছুমান কচুথুৰি মই চুচবিলাক গুচাই লওঁ, যিহেতু জানেই আৰু নিজে বুটলি অনা কচু নিচিনাটো হ'ব নোৱাৰে। এতিয়া বজাৰৰ পৰা অনাৰ কাৰণে কিছুমান লেতেৰা চেতেৰা থাকে যে, সেইটো কাৰণে মই কচুৰ চুচখিনি গুচাই দিওঁ, যিবিলাক মোৰ লেতেৰা নিচিনা দেখা পাওঁ। আৰু এতিয়া উপায়টো নাই, এতিয়া আৰু বজাৰৰ পৰা চব বস্তু বজাৰৰ পৰা আনিব লগা হয়। যদি নিজে কচুথুৰি আপোনালোকে বুটলে এইখিনি সময়ত, তেতিয়াও আপোনালোকে চুচ গুচাই থাকিব নালাগে, আনি ধুই বনাই দিলে হ'ল। এইটো ভালকৈ দেখা পোৱা নাই। আৰু ৰেচিপিটো সদায় কিমান দেখাই থাকিম, বহুতবাৰ দিয়াও আছে, এনেই অকণমানকৈ দেখাম আৰু আপোনালোকক। কচুৰ ৰেচিপিও বহুত দিয়া হৈ আছে, আৰু পাৰিলে মই সেইখিনি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব যিসকলে চোৱা নাই। কিন্তু ৰেচিপি চাই চাগে আপোনালোকৰ আমনিও লাগে, নহয় জানো? এইখিনি কচু ধুই চাফা কৰি ল'লোঁ। এইবিলাক যিবিলাক গুৰি লেতেৰা থাকে ন, কিছুমান বজাৰৰ পৰা আহিলে সেইবিলাক মই চুচবিলাক গুচাই ল'লোঁ। এইবিলাক বাকী এইবিলাক যিবিলাক আগত আছে সেইবিলাক চুচবিলাক গুচোৱা নাই। যিবিলাক গুৰি অংশ অলপ লেতেৰা নিচিনা দেখা পালোঁ, সেইবিলাক মই চুচবিলাক গুচাই ল'লোঁ। যদি ঘৰৰে নিজে বুটলি অনা কচু হয়, তেতিয়া এতিয়া চুচ নুগুচালেও হ'ব। যিহেতু আমি বজাৰৰ পৰা আনিছোঁ কাৰণে অলপ লেতেৰা থাকিলে অলপ বেয়া পাওঁ, সেইটো কাৰণে এইবিলাক চুচবিলাক গুচাই ল'লোঁ। এতিয়া মই বনাব ৰেডি কৰোঁ।
আৰু এতিয়া মই ইয়াতে টেঙামৰা গুটি দিম। টেঙামৰা গুটি যিহেতু এতিয়া বজাৰত খুব ওলাইছে, এয়া পিছৰ অংশটো কাটি দিছোঁ, যিটো ঠাৰিফালে মানে টান অংশটো কাটি দি পিনি ইয়াতে 5-6টামান দি দিছোঁ। যিহেতু কচুখিনি নিজে বুটলি অনা নাই যেতিয়া, ক'ৰ পৰা বাৰু আনিছে, পানী ঠাইৰ পৰা আনিলেতো কচুখিনি খজুৱাব, গতিকে টেঙাকেইটা দি দিছোঁ। যদি বোলে আপোনালোকে নিজে বুটলি আনিছে তেনেহ'লে টেঙাকেইটা নিদিলেও হ'ব। এই টেঙা নিদিয়াকৈ আপোনালোকে ভাজিকণ কৰিব পাৰিব। এতিয়া অলপ পানী দি দিছোঁ যাতে টেঙাখিনিও সিজিব ভালদৰে আৰু লগতে কচুখিনিও ভালদৰে সিজি যাব। আৰু মছলা যিখিনি দিলোঁ ইয়াতে সেইখিনিও একদম কচুৰ লগত পূৰা মিলি যাব, সেইটো কাৰণে দি দিছোঁ। আপোনালোকে মন কৰিব যে টেঙামৰাটো মই মাত্ৰ খজাব বুলি ভাবিহে দিছোঁ, যিহেতু নিজে কচুখিনি বুটলি অনা নাই যেতিয়া, হয়তো পানী জেকা ঠাইৰ পৰা যদি আনিছে কচুখিনি খজাব পাৰে ন। গতিকে যদি নিজে বোলে শুকান ঠাইৰ পৰা কিনি আনিছে বুটলি, তেতিয়া আপোনালোকে টেঙাখিনি নিদিলেও হ'ব, নখজুৱাই তেতিয়া। এতিয়া এইখিনি ঢাকি ৰাখিম আৰু এয়া হৈছে জাবৰাংখিনি মই অকণমান গৰম কৰি এয়া খুন্দি ল'ব লৈছোঁ। আৰু এতিয়া মই জাবৰাংখিনি দি দিম। জাবৰাংখিনি বৰ বেছি গুড়ি কৰিব নালাগে, এনেই অকণমান মানে দুফাল ডখা হৈ থাকিলেও হয়, তেতিয়া বেছি ভাল হয়। আৰু এইখিনিতে হৈয়ে যাব। আৰু এতিয়া আজিকালি মই ইনষ্টাগ্ৰামতো সৰু সুৰা ভিডিঅ' মানে কমেডি ভিডিঅ' কিছুমান দি থাকোঁ। আপোনালোকে ইনষ্টাগ্ৰামত মোক চাব পাৰিব, মিনিতা চুতীয়া বুলি আছে, স্মল লেটাৰত মাৰিব পাই যাব। এতিয়া এইখিনি হৈয়ে গ'ল। অকণমান এনেকৈ হেতাখনেদি অলপমান মানে থেকেচি দিব লাগে, তেতিয়া গুড়ি হৈ যাব ধুনীয়াকৈ, আৰু মাছখিনিও ভাঙি যাব ধুনীয়াকৈ। আৰু মাছ নহ'লেও কথা নাই এখন আঞ্জাত, মাছখিনি মোৰ আছিলে কাৰণে, পেটৰ মাছ আছিলে কাৰণে মই দি দিলোঁ, পেটৰ 3 পিচ আছিলে। আপোনালোকে যদি মাছ নাথাকে এনেকৈও বনাব পাৰিব। এয়া হৈ গ'ল মোৰ। বাই বাই।